তো যেহেতু আমি পিটিচিত সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই কাম কৰিব বিচাৰিছে, তো সকলো জাতি জনগোষ্ঠীৰ যিখিনি মেমৰিয়েল বা ফেষ্টিভেল দিন হিচাপে বিভিন্ন জাতি জনগোষ্ঠীয়ে বিভিন্ন সময়ত নিজা নিজা ভূমিকাকে পালন কৰি আহিছে। এইটোকে সন্মান জনাই পেলাই আমি কিবা এটা কৰিব পাৰি নেকি? যেনিবা মৰাহীসকলৰো আছে, নাথযোগীসকলৰো আছে, কোচ ৰাজবংশীসকলৰো আছে, বঙালী সম্প্ৰদায়ৰো আছে, হিন্দীভাষীৰো আছে। সকলো জাতি জনগোষ্ঠীৰে ভাল ভাল এটা ফেষ্টিভেল বা উৎসৱ থাকে, জাতীয় হিচাপে সন্মান দি পেলাই ইহঁতে অবজাৰ্ভ কৰি আহিছে প্ৰত্যেক বছৰে বছৰে। তো সেইটো আমি একবাৰ ভালকে আলোচনা কৰি পেলাই কিন্তু টেম্পৰাৰী নহয়, হয় আপোনালোকক আমি ইচ্ছা কৰিলেতো ৰেষ্ট্ৰিক্টেড দিয়ে, কিন্তু আপুনি যিটো কৈছে বহাগ মাহৰ 6 তাৰিখত আহি আছে সেইটো দিব পাৰিব, এইটো দিব পাৰে, কিন্তু এইটো পাৰ্মানেণ্ট নহ'ব। তো আমি সেইটোকে আসামৰ পৰা সেইটো আমি বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীক মানে সামৰি লৈ পেলাই যেনিবা নাথযোগীসকলে এই বছৰত কোনটো দিনত নিজৰ জাতীয় উৎসৱ হিচাপে পালন কৰে, সেইবিলাক দিন তাৰিখবিলাক লৈ পেলাই গোটেই বড়োসকলতো এটা হৈছে, আপোনালোকে জানে যিটো আসাম কেবিনেট পাছ হৈছে, এইটো হ'ল বাথৌ চাহ কৰিব লগা বহুত কাম আছে, কৰিব লগা কাম আছে। অকল সেইটোৱেই নহয়, কৃষি অঞ্চলত যাতে কোনো জাতি জনগোষ্ঠীয়ে পিছ পৰি নাথাকে বা কোনো সকলো শ্ৰেণীৰ ৰাইজক আমি সমানে অধিকাৰ দি পেলাই কাম কৰিবৰ কাৰণে আমি চেষ্টা চলাই যাম। এইখিনি ক'লো, থেংক ইউ। Next question goes to Honorable MC Arjun Limani. Answer to clear. তথাপি কিবা যদি জানিবলগীয়া আছে একদম ৰেষ্ট কৰিব কাৰণে মই অনুমতি দিছোঁ। Human and elephant is conflict जोंनि ओनसोलाव जायो, बेखौ जों गोदान नङा। जों बेवहाय एन्सारखौ मोनदों, खिन्थु थोजासे बेवहाय इनिशिएटिभ लानायखौ आं नुनो मोनाखै। आं साप्लिमेन्ट लानो सानदों। जोंनि ओनसोलाव जे मैदेर फैबाय थायो, जे मैदेर फैयो, बे मैदेरखौ होबथानो थाखाय जों फरेस्ट एरियायाव খুব ভালকে একচেপ্টেঞ্চ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াটো, এইটো আমি প্ৰপ'জালটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দিছিল, সেইটো হৈ গ'ল, খুব ভাল। তো এনেকুৱা হওক বা শৰণীয়াই হওক বা মদাহীয়ে হওক বা বিভিন্ন জাতিৰ যেনেবা গোৰ্খাসকলৰ বা কোচ ৰাজবংশীসকলৰ বিটিচি হিচাপে সকলো জাতি জনগোষ্ঠীৰ যিবিলাক উৎসৱ আছে, এটা এটাকে কিবা এটা টেম্পৰাৰী নহয় পেলাই গভৰ্ণমেণ্ট অফ আসামৰ পৰা গভৰ্ণৰৰ পৰা এইবিলাক ৰেষ্ট্ৰিক্টেড হলিডে হওক বা ফুলপ্লেজাৰ বিটিচিটো হ'ব পৰা প্ৰপ'জাল দিয়াটো বেছি ভাল হ'ব। নহ'লে কোনোবা গভৰ্ণমেণ্ট আহে এনেকুৱা হৈ থাকিব, এইবিলাক টেম্পৰাৰী নহ'ব, আমি পাৰ্মানেণ্ট কাৰণে চিন্তা কৰাটো ভাল। এইটো মোৰ হিচাপত লাগে যেনিবা যেনিবা বাথৌটো হ'ল ব্ৰহ্ম ধৰ্মও বিচাৰি আছে। তো এইটো আমি কিবা এটা ফেষ্টিভেলটো আমি সন্মান জনাই পেলাই গভৰ্ণমেণ্ট অফ আসামৰ পৰা এপ্ৰুভেল লয়, ইয়াৰ পিছত গভৰ্ণৰৰ পৰা এছেম্প পালে এইটো স্পষ্ট। যিকোনো গভৰ্ণমেণ্ট নাহক কিয় এইটো যুগে যুগে থাকিব, নহ'লে আজি আপোনালোকৰ আমি ভাল সেইকাৰণে আমি ৰেষ্ট্ৰিক্টেড কৰিলে অহাকালি বা খুল নাহিব, এইবিলাক টেম্পৰাৰী।